গাইজ স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে এটা বিহু ভ্লগ আৰু আজি হৈছে গোসাই বিহু আৰু গোসাই বিহু আমাৰ চাৰিআলিত কেনেকৈ উদযাপন হয় মই আজি আপোনালোকক সেই ভিডিঅ'টোত তাকেই দেখাম। ভিডিঅ'টো ইমান দীঘল নহয় যদিও মই আপোনালোকক সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম সৰুকৈ। তেনেহ'লে এতিয়া বলক মই আপোনালোকক ইয়াৰ পৰিস্থিতিটো দেখাই দিওঁ এবাৰ। গাইজ এয়া আপোনালোকে চাব পাৰে এখন আমাৰ মেইন গেটখন ইমান ভালকৈ নেদেখিব যদিও মই দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক সেইটো হৈছে গোসাই মন্দিৰটো। দেখিছে নহয়, এইখিনিৰ পৰা ইমান ভালদৰে নেদেখিব কিন্তু মই আপোনালোকক গোটেইখিনি ভালদৰে দেখাম সেইবোৰ। তেনেহ'লে মই এতিয়া ওলাই মেলি ভালদৰে আহোঁ আৰু তাৰপিছত আমি মন্দিৰলৈ যাম। তো অকণমান দেৰিৰ পাছতে এয়া গোসাইক ওচৰলৈ লৈ আনিলে আৰু এতিয়া এইখিনিতে গোসাইক পূজা কৰা হ'ব। তাৰপিছতে ধুনীয়াকৈ পূজা কৰাৰ পিছত লৈ যাব গোসাইক, কান্ধত এনেকৈ লৈ যাব, লৈ গৈ পেলাই ঘৰে ঘৰে ৰাখি আকৌ পূজা কৰিব। তেনেকৈ বহুকেইখন ঘৰতে পূজা কৰি গোসাইক আকৌ ওলোটাই ঘৰলৈ লৈ আনিব। আকৌ মন্দিৰলৈ আহোঁতে গোসাইক যেতিয়া মন্দিৰলৈ আহি থাকিব তেতিয়া আকৌ ৰাতিপুৱাই যাবগৈ, কাইলৈ ৰাতিপুৱাহে পাবহি চাগে গোসাঁই আহি পেলাই। তেনেকৈ অকণমান দূৰ যোৱাৰ পিছতে আকৌ আহি পেলাই পাবহি আৰু কাইলৈ। আৰু এয়া আপোনালোকে ভিৰটো দেখিছে, মই ভিৰৰ মাজতো কেনেকৈ ভিডিঅ' কৰিছোঁ মইহে জানো। আৰু এয়া ৰ'দৰ পোহৰত আৰু গা চা পুৰি গৈছে একদম, কি ক'ব। আৰু এতিয়া এয়া পূজা চূজা কৰি আছে আৰু তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকক। গাইজ এয়া চাওক আমাৰ ঘৰৰ আগত ভিৰ, মানে কি কওঁ আপোনালোকক, চাওক। আৰু গোসাই যোৱাৰ অলপ দেৰি পাছতে আমি আহি গ'লোঁ বিশ্বনাথ ঘাটৰ ফালে অকণমান ফুৰিবলৈ। আৰু ইয়াত ইমান বতাহ মাৰি আছিলে আৰু পৰিৱেশটো চাওক, ইমান ধুনীয়া পৰিৱেশ এটা। তো গাইজ আমি অথনিতে ঘৰ আহি পালোহি এণ্ড এতিয়াতো 2টাই বাজিবৰ হ'ল আৰু মই ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ। এণ্ড লিটাৰেলি মই কৈছোঁ নহয় বহুতেই ভাল লাগিলে তালৈ গৈ পেলাই। এণ্ড এতিয়া মই ফেনৰ তলত বহি আছোঁ, গৰমটোতো জানেই আপোনালোকে আৰু কি গৰম হৈছে। এণ্ড আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আই ন' বহুতেই চুটি ভিডিঅ' বাট কি কৰিম আৰু। তো আহিছোঁ আজিলৈ। ভিডিঅ'টো ভাল লাগিলে যদি লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰা নাই যদি জল্দি ছাবস্ক্ৰাইব কৰক, অ'কে। তো আহিছোঁ আজিলৈ, বাই।